Hi friends and welcome back to my YouTube channel. Friends, আপোনালোকে আধাৰ কাৰ্ড আৰু ফটো কাৰ্ডৰ লিংক কৰিলে নেকি? যদি কৰা নাই তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাওক আৰু এতিয়াই আপোনালোকে আধাৰ কাৰ্ড আৰু ফটো কাৰ্ডৰ লিংক আপোনাৰ নিজৰ মোবাইলতে লিংক কৰক। আৰু লাষ্ট ডেট হৈছে আপোনাৰ তেনেকুৱাকৈ কোনো উল্লেখ কৰা নাই লাষ্ট ডেটৰ কথা। আপোনাৰ 1 আগষ্টৰ পৰা আপোনাৰ এই প্ৰচেছ ষ্টাৰ্ট হৈছে আৰু এতিয়ালৈ আপোনালোকৰ লাষ্ট ডেট উল্লেখ কৰা নাই। সো আপোনালোকে মাত্ৰ 2 মিনিটত আপোনালোকে আধাৰ কাৰ্ড আৰু ফটো কাৰ্ডৰ লিংক কৰক। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আমি ফাৰ্ষ্ট টাইম হেৰিত যাব লাগিব, প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ কিনে আমি ভোটৰ হেল্পলাইন বুলি এটা এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনটো আমি ইনষ্টল কৰি ল'ম। আমি এতিয়া ভোটৰ হেল্পলাইনটো আমি ইনষ্টল কৰি ল'ম। এতিয়া অলপ নেটটো শ্ল' আছে। এতিয়া আমাৰ ইনষ্টল হৈ গ'ল এতিয়া। আৰু এতিয়া আমি এপ্লিকেশ্যনটো অ'পেন কৰাম। অ'পেন কৰাৰ পিছত আমাক এনেকুৱা আপোনাৰ ইণ্টাৰফেচ দেখা যাব। তাৰপিছত আপোনাৰ এফালে আহিব, আপুনি এগ্ৰি কৰি কিনে আপুনি নেক্সট কৰি দিব। তাৰপিছত আহিব চইচ ইয়ৰ লেংগুৱেজ, আমি ইংলিছত ক্লিক কৰিলোঁ আৰু ইয়াত আপোনাৰ 6টা অপশ্যন দিছে। তাৰে যিটো আপোনাৰ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি আছে, সেই ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত আমি ক্লিক কৰিম। তাৰপিছত আমাৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখা যাব। আপোনাৰ লাষ্টত যিটো অপশ্যন আছে আমাৰ ফ্ৰম 6B বুলি, সেই অপশ্যনত আমি ক্লিক কৰিম। তাৰপিছত আপোনাৰ এনেকুৱা আহিব, আমি লেটছ ষ্টাৰ্টত ক্লিক কৰিম। তাৰপিছত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব। মোবাইল নম্বৰ ডায়েল কৰাৰ পিছত আপোনাৰ এটা মোবাইলত আপোনাৰ কি হ'ব, OTP এটা আহিব। তাৰপিছত আমাৰ ইয়াত মোবাইলত OTP আহি গ'ল আৰু এতিয়া আমি OTPটো আমি ইয়াতে বহাই আমি ভেৰিফাই কৰিম। ভেৰিফাই কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা অপশ্যন আহিব। আপোনাৰ যদি আপোনাৰ লগত ভোটাৰ ID নাম্বাৰ আছে তেতিয়া আপুনি য়েছ ক্লিক কৰিব, যদি নাই আপুনি নো ক্লিক কৰিব। মোৰ তাত এতিয়া নাম্বাৰ আছে, চ' মই য়েছ ক্লিক কৰিলোঁ। আৰু ইয়াতে আপোনাৰ যিটো ভোটাৰ ID নাম্বাৰ থাকিব, ইয়াতে যিটো FCM নাম্বাৰ থাকে, সেই FCM নাম্বাৰটো আমি ইয়াতে বহাই দিলোঁ। তাৰপিছত আপোনাৰ আহিব আপোনাৰ ষ্টেট, মানে চিলেক্ট ষ্টেট। মই অসমৰ পৰা হয়, চ' মই আসাম ক্লিক কৰিলোঁ। তাৰপিছত আমি এনেকৈ তলত যিটো আমাৰ প্ৰচেছ বুলি আছে, আমি তাতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনাৰ গোটাইখিনি ডিটেইলছ, ভোটাৰ ID যিখিনি ডিটেইলছ থাকে, সেই গোটাইখিনি ডিটেইলছ আমাৰ ইয়াতে আপোনাৰ খোল খাব। আপুনি ধুনীয়াকৈ চেক কৰি ল'ব। যদি আপোনাৰ ঠিকে আছে তেতিয়া আমি কি কৰিম, নেক্সটত ক্লিক কৰিম। আমি নেক্সটত ক্লিক কৰিলোঁ। আমি নেক্সটত ক্লিক কৰাৰ পিছত আমাৰ এনেকুৱা এটা আহিব, আমাৰ আধাৰ ডিটেইলছ এনেকুৱা এটা পেজ আহিব। আমি ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। যদি আপোনাৰ লগত আধাৰ কাৰ্ডৰ নাম্বাৰটো নাই তেতিয়াহ'লে আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপুনি তলৰ ডিটেইলছখিনি ফিল আপ কৰি লাগিব। এতিয়া মোৰ তাত আধাৰ কাৰ্ডৰ নাম্বাৰ আছে, চ' মই আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিম। তাৰপিছত ইয়াতে মই আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰি দিলোঁ। দিয়াৰ পিছত আপোনাৰ ইয়াতে আহিব মোবাইল নাম্বাৰ। আপোনাৰ যিটো মোবাইল ইউজ কৰি আছে সেই মোবাইল নাম্বাৰটো দিব আৰু লগতে আপোনাৰ প্লেচ, ইমেইল আইডিও দিব, লগতে প্লেচটো দিব। তাৰপিছত আমি ডান কৰিলে আপোনাৰ এনেকুৱা এটা পেজ খোলা খাব। তাৰপিছত আপুনি ইয়াতে তলত কনফাৰ্ম বুলি অপশ্যন আছে, আপুনি তাৰ আগত আপোনাৰ ডিটেইলছখিনি ভালদৰে চাই ল'ব। চোৱাৰ পিছত আমি ইয়াতে কনফাৰ্ম ক্লিক কৰিম। আমি এটা কনফাৰ্ম ক্লিক কৰিম। এতিয়া কনফাৰ্ম ক্লিক কৰাৰ পিছত আপোনাৰ যদি গোটাখিনি প্ৰচিডিউৰ ঠিকে আছে তেতিয়াহ'লে আপোনাৰ অ'কে বুলি আহিব, থেংক ইউ বুলি আহিব আৰু লগতে আপোনাৰ কি আহিব, আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ থাকিব সেই নাম্বাৰটো আহিব। তেতিয়াহ'লে আপোনাৰ তেনেকৈ আমাৰ ভোটাৰ ID আৰু আধাৰ কাৰ্ডৰ লগত আমাৰ লিংক হৈ যাব। তাৰপিছত আপুনি যদি ষ্টেটাছটো চেক কৰিব বিচাৰে, চেক কৰিলে আপোনাৰ তলত 3টা যে ডট আছে, সেই 3টা ডটত আমি ক্লিক কৰিম। সেই 3টা ডটত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে আহিব আপোনাৰ ষ্টেটাছ অফ এপ্লিকেশ্যন। আপোনাৰ যিটো ষ্টেটাছ অফ এপ্লিকেশ্যন আছে আপুনি তাতে ক্লিক কৰি কিনে আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে সেইটো আপুনি ইয়াতে বহাই আপুনি ট্ৰেক ষ্টেটাছত ক্লিক কৰিলে আপুনি পাই যাব।